মৰ্নিং আপোনালোকে কেনেকৈ আছে ভালে আছে যেন আশা কৰিছোঁ মোৰো ভালেই আজি আমাৰ দাদাৰ ছোৱালীজনী আহিব তাক কইনা ভাতৰ আমি দাৱত দিছোঁ আৰু তাৰ বিয়াৰ বেছি দিন নাই 25 তাৰিখে দৰা আহিব আৰু তাইৰ লগত কোন আহিব মই আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই এয়া মই চিকেন বনাই আছোঁ আৰু এইফালে মটন লাউ দি মই বনাই আছোঁ আজি আপোনালোকৰ লাউ দি বনাবচোন মটন খাই বহুত ভাল লাগে এয়া কোপ্তা মোৰ বনোৱা হৈ গ'ল খালি ফ্ৰাই কৰিম ইয়াক খোৱা সময়ত ঠাণ্ডা হৈ গ'লে ভাল নালাগে আৰু এইফালে কুৰমা আৰু এইফালে দিল কলিজা ভাজি মই চব ৰেডি কৰি থৈ দিছোঁ এয়া চাওক আলহী অহাৰ আগত বেটি আমাৰ চব চিজিল পাতি কৰি ল'লে বিচনা পাৰি মেলি ৰেডি এয়া তাইক গিফ্ট দিবৰ কাৰণে আনিলোঁ আমি আৰু মই আপোনালোকক দেখুৱাই দিছোঁ এয়া তাইৰ কাৰণে মই মেখেলা চাদৰ আনিলোঁ আৰু তাইৰ লগত আহিব তাৰ কাৰণে এয়া চুইজাৰ পিচ আপোনালোকৰ মেখেলা চাদৰটো কেনেকৈ লাগিছে কমেণ্টত জনাব এয়া চাওক চুইজাৰ পিচটো বহুত ধুনীয়া লাগিছে ইয়াত উৰণা চুৰণা পাইজামা চব আছে আৰু আমি চুইজাৰ পিচটো আনিলোঁ মানে তাইৰ লগত শকত আহে নে ক্ষীণ ছোৱালী আহে সেইটো কাৰণে আমি চুইজাৰ পিচে লৈ লৈছোঁ এইফালে চাওক আমাৰ গেন্দা ফুলখিনি কিমান ধুনীয়া লাগিছে চাবলৈয়ে ভাল লাগিছে ফুলকেইটা এইফালে ডাঙৰ গেন্দাটো বনোৱা সিজোৱা হৈ আছে লাহে ধীৰে মই বনাই আছোঁ বনাই থাকোঁতে সময় হৈয়ে যায় সেইটো কাৰণে মই বনাই লওঁ এই আহি গ'ল আৰু এইফালেও জোৰণ হৈ গ'ল আৰু বিয়াৰ বেছি দিন নাই এতিয়া কোপ্তা ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই কণী ফ্ৰাই কৰিম এইফালে আমি আলহীৰ কাৰণে ৰেডি কৰিলোঁ আমাৰ আলহী খাবলৈ বহিছে বহুত বেছি এটা ভোক লাগি গৈছে সেইকাৰণে সোনকালেই দি দিছোঁ খাবলৈ এই আমাৰ ৰাজীৱে চাহ খাইছে বহুত দিনৰ মূৰত আকৌ ঘৰত চাহ খাবলৈ আহিলোঁ বহুত দিনৰ মূৰত লগ পাইছোঁ ন আমি অহা বছৰকে যদি নিমন্ত্ৰণ সপ্তাহে সপ্তাহে পাওঁ তাকে আশা কৰিছোঁ এতিয়া আমাৰ ৰাতিৰ খানা আমাৰ ৰেডি এয়া আমাৰ ৰাজীৱ ভাই এতিয়া খোৱা বোৱা কৰি আছে চবুতৰে থৈছে খুজি পুৰা চবুত এয়া আমি এতিয়া খাবলৈ বহিছোঁ এইফালে ৰাজীৱো বহিছে এয়া ডিম্পি এই আমি ৰেজিয়া খুজিয়াৰ লগত আজি দাৱাত খাবলৈ আহিছিলোঁ আমাৰ নিমন্ত্ৰণ আছিলে মোৰ আৰু মোৰ এই আমাৰ ডিম্পি দাৱাত আছিলে আমি আহিলোঁ অতি সুন্দৰভাৱে আমাক অতিথি আপ্যায়ন কৰিলে ইয়াত বিভিন্ন ধৰণৰ তেখেতে খানা বনাইছিলে বহুত সুন্দৰ লাগিলে খাই আৰু শেষ পৰ্যায়ত দৈখিনি আছেগৈ আৰু খাবলৈ ঠাণ্ডা কাৰণে খাওঁ নাখাওঁ লাগিছে তথাপি খৈতীয়ে জোৰ কৰিছে খাবৰ কাৰণে আৰু আপোনালোকে খৈতীৰ ভিডিঅ'বিলাক চাই লাইক কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট ভাল ভাল কমেণ্ট দিব তেওঁক যাতে তেওঁ উৎসাহ পায় এই আমাৰ সুজান প্ৰতিটো কথাতে হাঁহি থাকে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু ঠিক আছে বাৰু